হেল্ল' বন্ধুসকল, GK ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। শ্ৰীপানী কেন্দ্ৰীয় বিহু সন্মিলনৰ এই কাৰ্যালয়ত দুৱাৰ মুকলি অনুষ্ঠান আছে, তালৈ যাওঁ বুলি ভাবিছোঁ। আপোনালোককো লৈ যাওঁ, ব'লক। হেল্ল' বন্ধুসকল, আজি শ্ৰীপানী কেন্দ্ৰীয় বিহু মেলা 44তম কেন্দ্ৰীয় ৰঙালী বিহু আজি এটা কৰিছোঁ। কেনেকুৱা হৈছে ভিডিঅ' নাজানিছোঁ, যদি কিবা ভুল হৈছে বেয়া হৈছে তেতিয়াহ'লে মাফ কৰিব। হেল্ল' বন্ধুসকল, সভাপতি ডাঙৰীয়াই ফিতা কাটিব। আমাৰ উদযাপন সমিতি সম্পাদক ৰাজীৱ গগৈ আৰু ভাইটি ভোটদান জ্বলাব লাগে, জ্বলাবলৈ মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ প্ৰাক্তন সভাপতিৰ সৈতে আমি ফিতা কাটি গাঁৱৰ অনুষ্ঠান কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰী বিনন্দ ফুকন ডাঙৰীয়াকে আসন গ্ৰহণ কৰিবলৈ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ 53 সংখ্যক বহাগী মেলাৰ প্ৰাক্তন সভাপতি মোৰ সন্মানীয় দৰাইদেউ মালিক গগৈ, লগতে আমাৰ আজি উপস্থিত থকা আমাৰ 54 সংখ্যক বিহু মেলাৰ মিতব্যয়ীসকল, মই আপোনালোকৰ অনুসমৰ সভাপতি আসন গ্ৰহণ কৰিছোঁ আৰু কাৰ্যসূচীখন পাঠ কৰিছোঁ। কাৰ্যালয় দুৱাৰ মুকলি ইতিমধ্যে হৈ গৈছে, সভাপতি আসন হৈ গৈছে। নমস্কাৰ, এই শ্ৰীপানী কেন্দ্ৰীয় বিহু মেলা 53তম আপোনাৰ প্ৰাক্তন সভাপতি ডাঙৰীয়া আছে মোৰ লগত। তেওঁ দুআষাৰমান শ্ৰীপানী বিহুৰ বিষয়লৈ ক'ব। হয়, যোৱা 53তম শ্ৰীপানী কেন্দ্ৰীয় বিহু সন্মিলনৰ বহাগী বিদায় সভাজনৰ সভাপতিৰ দায়িত্বত আছিলোঁ। এই বছৰ 54তম হ'ব, গতিকে 54তম কেন্দ্ৰীয় বিহু সন্মিলনখনৰ আজি অস্থায়ী কাৰ্যালয় আজি দুৱাৰ মুকলি আছিলে। দুৱাৰ মুকলি অনুষ্ঠান ইতিমধ্যে হৈ গৈছে আৰু আজি বৰ আগতীয়াকৈ বুলি ক'ব লাগিব, কাৰণ আমি বিহু আগন্তুক ৰঙালী বিহু দুই এদিনতে আহি আছে। তাৰ আগতেই প্ৰায় এমাহ সময় আমি কাৰ্যালয় খুলি বিভিন্ন দিশৰ কাম কাজসমূহ আগুৱাই নিম বুলি আমি ভাবিছোঁ। গতিকে আশা কৰিব পাৰি যে গত বছৰৰ দৰে এই বছৰ অধিক উৎসাহেৰে আমাৰ যিসকল যুৱক যুৱতী আছে তথা আমাৰ অঞ্চলস্থ ৰাইজসকল আছে, সকলোৱে মিলি আমাৰ শ্ৰীপানী কেন্দ্ৰীয় বিহু সন্মিলনখন অতি উলহ মালহেৰে উদযাপন কৰিম বুলি আশা ৰাখিছে। আৰু সেই উদ্দেশ্য আগত ৰাখি আজি আমাৰ অস্থায়ী কাৰ্যালয় দুৱাৰ মুকলি ইতিমধ্যে হৈ গৈছে আৰু আগন্তুক কাৰ্যপন্থা সম্পৰ্কে ইয়াতে সিদ্ধান্ত গ্ৰহণ কৰি থকা হৈছে। আমি আশা কৰিব পাৰোঁ আগন্তুক দিনবোৰৰ লগত সামৰি ৰাখি আমাৰ গৌৰৱ উজ্জ্বল শ্ৰীপানী কেন্দ্ৰীয় বিহু সন্মিলনবোৰ বহাগী বিদায় শক্তি এইবাৰ নিশ্চয় মানে ভাল হ'ব বুলি ভাবিছোঁ। আৰু সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ, যাতে আমি অতি উলহ মালহেৰে আমাৰ সন্মিলনখন উদযাপন কৰিব পাৰোঁ। ধন্যবাদ।